নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অসমীয়া ছবি চাই ভাল পায় তেন্তে আপোনালোকৰ বাবে আছে এটা সুখবৰ। বহুত দিনৰ বিৰতিৰ পাছত অসমীয়া ছবিগৃহলৈ আহি আছে অহা 30 ডিচেম্বৰ তাৰিখে বলিন শৰ্মাৰ পৰিচালনাৰ অসমীয়া ছবি চন্দ্ৰাৱলী। ইয়াত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী অমৃতা গগৈ লগতে আৰু নপুৰণি শিল্পীয়ে। এই ছবিখনৰ সম্পৰ্কে অভিনেত্ৰী অমৃতা গগৈনো কি মন্তব্য দিছে আহকচোন তেওঁৰ মুখেৰে এবাৰ শুনি চাওঁ। মই অমৃতা। অহা 3 ডিচেম্বৰত এখন নতুন ছবি চিত্ৰগৃহলৈ আহি আছে চিত্ৰপ্ৰেমী দৰ্শকৰ বাবে। এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে বলিন শৰ্মা ডাঙৰীয়াই আৰু মই ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছোঁ। অসমৰ অন্যান্য খ্যাতনামা শিল্পীৰ লগতে এই ছবিখনত মোকো অভিনয় কৰিবলৈ এটা সুযোগ দিলে তেওঁলোকে আৰু মই ছবিপ্ৰেমী দৰ্শকক অনুৰোধ জনাইছোঁ ছবিগৃহলৈ আহি 3 ডিচেম্বৰৰ পৰা এই ছবিখন উপভোগ কৰক। ছবিখনৰ নাম হৈছে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।